জীৱন অনুকূলে পল্লৱীলৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আজি মই এটা পনীৰ কাৰী ৰেচিপি লৈ আহিছোঁ। আহকচোন। পনীৰ কাৰীৰ বাবে এয়া পনীৰ লৈছোঁ অলপমান, তাৰপিছত এয়া পিঁয়াজ কুটি লৈছোঁ, ডাঙৰ পিঁয়াজ দুটা, বিলাহী সৰু দুটা কুটি লৈছোঁ, নহৰু 12 ফুটা লৈছোঁ আৰু আদাও চকলিয়াই লৈছোঁ। এইফালে তেজপাত দুখিলা লৈছোঁ, তাৰপিছত আদা ডালচেনি আৰু লং লৈছোঁ কেইটামান, কম পৰিমাণে লৈছোঁ বাৰু। তাৰপিছত এয়া ঘৰুৱা গৰুৰ গাখীৰৰ দৈ লৈছোঁ আৰু বড়ি ইলাইচি এটা লৈছোঁ। এইফালে এয়া তেল গৰম কৰি তেলতে পিঁয়াজখিনি দি দিছোঁ। ইয়াত অকণমান হালধি দিছোঁ কাৰণ যাতে তেল ফুটি গালে নাহে। মোৰ বহুত ব্যস্ততাৰ মাজতো আপোনালোকলৈ ভিডিঅ' এটা দি ভাল পাওঁ। আপোনালোকে মোৰ এই ভিডিঅ'টো যাতে আগ্ৰহেৰে আদৰি লয়। এয়া চাওক, মোৰ পিঁয়াজ ভজা হৈয়ে গৈছে, ৰঙচুৱা বৰণৰ হৈছে। এতিয়া মই এয়া কাঢ়ি ল'ম। তেলখিনি টুকি পেলাই এতিয়া মই এয়া এনেকৈ প্লেট এখনত কাঢ়ি ল'লোঁ। মোৰ পিঁয়াজ ভজা হৈ গ'ল। এই একেখিনি তেলতে মই নহৰু কেইফুটা দি দিছোঁ আৰু আদাও দি দিছোঁ। এইখিনিও কম জুইতে ৰঙচুৱা পৰাকৈ মই এতিয়া ভাজি ল'ম। এয়া ৰঙচুৱা পৰিলে এইখিনি এতিয়া এয়া ভজা হৈ গৈছে। এয়া চাওক, ধুনীয়া কালাৰো আহিছে। এইখিনি এতিয়া মিক্সিৰ বাতি এটাত লৈ মই ধুনীয়াকৈ পিহিম। মিক্সিতে ধুনীয়াকৈ পিহিম মই এতিয়া। এয়া মিক্সিত এইখিনি ধুনীয়াকৈ মিক্স কৰি পিহা হৈ গৈছে। এইখিনি কাঢ়ি থলোঁ। এই একেটা মিক্সি বাতিতে মই বিলাহীও এতিয়া পিহি ল'ম। বিলাহীখিনি মোৰ সম্পূৰ্ণ পকা নহয়, আপোনালোকে পকা বিলাহী ল'ব। এতিয়া গৰম তেলত মই বড়ি ইলাইচি এটা দি দিছোঁ, তেজপাত দুখিলা দিছোঁ আৰু যিখিনি লং আৰু ডালচেনি টুকুৰা লৈছিলোঁ সেইকেইটা দি মই অকণমান লৰাই দিছোঁ। জিৰা গুটি মই এচামুচ দি ফুটাই লৈছোঁ। তাৰপিছতে হালধি এচামুচ দি দিছোঁ। হালধিটোৱে ৰং আহিব। ইয়াত মই কোনো ধৰণৰ কিনা মা মছলা ব্যৱহাৰ নাই কৰা। এয়া বিলাহীখিনিও দি দিছোঁ। বিলাহীখিনি কম জুইত লৰাই লৰাই ভাজি থাকিম ঢাকোন দি দি। এয়া চাওক, বিলাহী ঢাকোন দি দি মই লৰাই থাকিম। এয়া এইফালে এয়া বিলাহী ভজা মোৰ ধুনীয়াকৈ হৈ গৈছে। এতিয়া মই যিখিনি আদা নহৰু পিঁয়াজৰ পেষ্ট বনাই থৈছিলোঁ সেইখিনি এতিয়া ইয়াত দি পেলাই অকণমান মিক্স কৰি দিম ধুনীয়াকৈ লৰাই লৰাই। কম জুইতে ভাজি আছোঁ মই অথনিৰে পৰা। এতিয়া এয়া লৰাম। এতিয়া এইখিনি মিক্স যেতিয়া হ'ব অকণমান ভাজি পেলাই মই ইয়াতে এতিয়া জিৰা গুড়ি দিছোঁ এচামুচ, ধনিয়া গুড়ি দিছোঁ এচামুচ, গৰম মছলাৰ গুড়ি দিছোঁ এচামুচ। ইয়াতে অকণমান পানী দিম এতিয়া। এয়া অকণমান পানী দিছোঁ যাতে মছলাটো তলত লাগি নধৰে। এতিয়া লৰাই পেলাই অকণমান কম জুইতে ভাজিম। এয়া লৰাই দিছোঁ, অকণমান ভাজিম। এইখিনি অকণমান লৰাই লৰাই কম জুইতে ভাজিম যাতে তলত লাগি নধৰে। মই প্ৰায় 5-10 মিনিটমান সময় এনেকৈ ঢাকোন দি ঢাকোন উদঙাই ভাজি থাকিম। আপোনালোকে যদি মোৰ ভিডিঅ'টো চাই ভাল পাইছে তেতিয়াহ'লে আপোনালোকে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিবলৈ মই আপোনালোকক অনুৰোধ কৰিলোঁ আৰু লাইক আৰু শ্বেয়াৰ কৰিবলৈও কিন্তু পাহৰি নাযাব। এয়া এইখিনি এতিয়া হৈ গৈছে। এতিয়া মই এইখিনি অলপমান ঠাণ্ডা কৰিম। ঠাণ্ডা হোৱাৰ পিছত মই এইখিনি দৈ দি দিছোঁ আৰু কম জুইত আকৌ দি দিছোঁ। ঠাণ্ডা হোৱাৰ পিছতহে কিন্তু মই দৈ দিছোঁ। এতিয়া দৈখিনি দিয়াৰ পিছত আকৌ জুইত দি দিছোঁ। ফেনৰ তলত ৰাখি মই অলপমান সময় যিখিনি মছলা আছিলে সেইখিনি মই ঠাণ্ডা কৰিলোঁ দৈখিনি দি। এতিয়া কম জুই দি মিক্স কৰি আছোঁ। এয়া চাওক, ধুনীয়াকৈ মোৰ মিক্স হৈ গৈছে। কম জুইতে মই অকণমান লৰাই লৰাই মিক্সো কৰি আছোঁ, ভাজিও আছোঁ। এয়া চাওক, ধুনীয়া কালাৰো আহিছে। খাবলৈ কিন্তু বহুত সোৱাদ হয়। আপোনালোকে ৰুটিৰ লগতো খাব পাৰিব, ভাতৰ লগতো খাব পাৰিব। কেণ্টিনৰ নিচিনাই হয়। এয়া চাওক, নিমখ দিছোঁ। আপোনালোকে চাগে ভাবিছে মই নিমখেই দিয়া নাই। এতিয়া মই এয়া নিমখ দিছোঁ জোখ পৰিমাণে। জলকীয়া দুটা দিছোঁ। আমি জ্বলা ব্যৱহাৰ কৰা নাই, যিহেতু আমাৰ অকণমানি ছোৱালীজনীকো আমি খুৱাম, সেইকাৰণে জ্বলা ব্যৱহাৰ কৰা নাই। জলকীয়াৰ কেঁচা জলকীয়াৰ গোন্ধটো ওলাবলৈ মই কেঁচা জলকীয়া 3টা গোটাকৈ কিন্তু দি দিছোঁ। আপোনালোকে জলকীয়া ব্যৱহাৰ কৰিলে খাবলৈ বেছি ভাল হ'ব।
এয়া চাওক মোৰ ধুনীয়াকৈ মিক্স হৈ গৈছে, ধুনীয়া গোন্ধও ওলাইছে, কাৰণ ঘৰুৱা মা মছলা মই ব্যৱহাৰ কৰিছোঁ, মই স্বাস্থ্যসন্মতভাৱে ব্যৱহাৰ কৰিছোঁ। এয়া এতিয়া অলপমান গৰম পানী মই ব্যৱহাৰ কৰিছোঁ। আপোনালোকে যদি ভাতৰ লগত খায় গৰম পানীটো মানে অকণমান বেছিকৈ দিব পাৰে। এতিয়া মোৰ এয়া উতল আহিছে, উতল অহাৰ লগে লগে মই যিখিনি পনীৰ আছিলে, প্ৰায় 200 গ্ৰাম পনীৰেই হ'ব মোৰ, পনীৰখিনি দি দিছোঁ। দি পেলাই এতিয়া মই লৰাই অকণমান সময় উতলিবলৈ দিম, ঢাকোন মাৰি পেলাই মই এতিয়া অকণমান সময় উতলিবলৈ দিম আৰু গেছটো মিডিয়াম ফ্লেমত মই দি দিছোঁ। এয়া চব ধুনীয়াকৈ উতল আহিছে, কালাৰো কিন্তু বহুত বেছি ধুনীয়া হৈছে। এয়া বহুত ধুনীয়াকৈ উতল আহিছে, দেখিবলৈও ধুনীয়া হৈছে আৰু খাবলৈও বহুত সোৱাদ হয়। আপোনালোকে কোনে কোনে এনেধৰণে খায় মোক কমেণ্টত ক'বচোন। এয়া ধুনীয়াকৈ এয়া হৈ গৈছে। মই আপোনালোকলৈ বহুত আগ্ৰহেৰে ভিডিঅ'টো দিছোঁ, আশা কৰিছোঁ আপোনালোকে হেঁপাহেৰে আদৰি ল'ব। এয়া মোৰ যিহেতু হৈয়ে গৈছে, সেইকাৰণে ঘিউ 1.5 চামুচ দি পেলাই মই এতিয়া আকৌ অকণমান উতলিবলৈ দিম, মিক্স কৰিম, এতিয়া লৰাম। 1.5 চামুচ মই ঘিউ দিছোঁ, ডাঙৰ চামুচেৰে 1.5 চামুচ ঘিউ দিছোঁ। এইটোও বেলেগ ধৰণৰ এটা সোৱাদ আনে, আপোনালোকে কিন্তু ঘিউটো স্কিপ নকৰিব। এতিয়া মই ধুনীয়াকৈ লৰাই দিম, বহুত ধুনীয়া সোৱাদ আনে শেষত যদি আপোনালোকে ঘিউ দিয়ে। এয়া ঢাকোন মাৰি মই অকণমান উতলাইছোঁ। এয়া চাওক এয়া ৰেডি হৈয়ে গৈছে। এয়া চাওক ঘিউ দি পেলাই মই 3 মিনিটমান সময় উতলাইছোঁ ঢাকোন মাৰি। এয়া মোৰ হৈ গৈছে পনীৰ কাৰী, ধুনীয়াকৈ হৈছে। আজিলৈ আহিছোঁ।